ব্ৰহ্মাণ্ড ব্ৰহ্মাণ্ডত ইমানেই মহাশক্তিশালী ৰহস্য লুকাই আছে, আপুনি জানি হয়তো আচৰিত হ'ব। যি ব্যক্তিৰ ভগৱানৰ প্ৰতি আস্থা আৰু বিশ্বাসৰ ভেটি অতি মজবুত, তেওঁহে এই ভিডিঅ'টো চাৰ্জ নকৰাকৈ পাবলৈ সক্ষম হয়। আপুনি এজন এনেকুৱা ব্যক্তি যিয়ে নেকি নিজৰ ভাগ্য আপুনি নিজে সলনি কৰিব পাৰে। যিহেতুকে এই ভিডিঅ'টো আপুনি চাবলৈ লৈছে, মনোযোগেৰে সম্পূৰ্ণকৈ চাব, আপুনি নিশ্চয়কৈ উপকৃত হ'ব। নমস্কাৰ প্ৰিয় দৰ্শক, আপুনি চাই আছে DB মটিভেশ্যন চেনেললৈ মই ডিম্বেশ্বৰ বৰ্মনে আপোনাক স্বাগতম জনাইছোঁ। লগতে আপোনাক অনুৰোধ জনাইছোঁ, আপুনি যদি আমাৰ চেনেলটোত নতুন, তেতিয়াহ'লে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই দিব, যাতে আমাৰ ফালৰ পৰা আগবঢ়োৱা ভিডিঅ'বোৰ আপুনি নিয়মিতভাৱে চাই থাকিবলৈ সুবিধা পায়। কমেণ্টত জয় বজৰংবলী নিশ্চয়কৈ লিখিব। 11:11 আপুনি মাথো এই সময়খিনি সঠিক প্ৰয়োগ কৰিব লাগিব। এই সময়খিনিত নিহিত হৈ থকা মহাশক্তিশালীৰ কথা বুজিব লাগিব আৰু জানিব লাগিব ইয়াৰ সঠিক প্ৰয়োগ। সেয়েহে আপোনাক ৰিকুৱেষ্ট কৰিছোঁ, প্লিজ ভিডিঅ'টো আপুনি স্কিপ নকৰিব। আহক এতিয়া জানো সেই মহা সময় কোনখিনি। সেই মহাশক্তিশালী সময়খিনি হৈছে ৰাতিৰ 11:11, অৰ্থাৎ ৰাতিৰ 11:11 কথা কোৱা হৈছে। আপুনি এই ভিডিঅ'টো যিদিনাখনেই লাভ কৰিছে, সেইদিনাখনৰ ৰাতিৰ 11:11 এই মহা উপায়টো কৰি চাব পাৰে। আৰু যদি আপুনি এই ভিডিঅ'টো ৰাতিৰ 11:11 পাবলৈ সক্ষম হৈছে, তেতিয়াহ'লে আপুনি নিশ্চয়কৈ ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তি থকা এজন পুৰুষ বা মহিলা। প্ৰিয় দৰ্শক, আপুনি বহু কষ্ট কৰিও মনে বিচৰা ফল পোৱা নাই, তেনেহ'লে মাথো এবাৰ এই মহা উপায়টো কৰি চাওকচোন, নিশ্চয়কৈ সুফল পাব। এই মহান উপায়টো কৰি আমি নিজেও উপকৃত হৈছোঁ আৰু সেইবাবে এই মহান উপায়টো প্ৰস্তুত কৰি উপহাৰ হিচাপে আপোনালোকলৈ আগবঢ়াই দিছোঁ। আপুনিও যাতে এই মহান উপায়টো কৰি উপকৃত হ'ব পাৰে। মাথো এবাৰ এই ভিডিঅ'টোত উল্লেখ কৰা কথাখিনি জানি বুজি আৰু প্ৰভু হনুমানৰ ওপৰত ভৰসা ৰাখি বিশ্বাস ৰাখি আগবাঢ়ি যাওক। যেতিয়ালৈকে এই ভিডিঅ'টোত কোৱা কথাখিনি ধৈৰ্য আৰু বিশ্বাস কৰি নিজে প্ৰেক্টিকেল কৰি নাচাব, তেতিয়ালৈকে হয়তো আপুনি বিশ্বাস কৰিবলৈ অসুবিধা পাব। সেয়েহে হয়তো কোৱা হয়, বিশ্বাসে মিলয় হৰি। ধৰি লোৱা হ'ল আপোনাৰ এটা আশা বা সপোন আছে। আপুনি এজন সফল ব্যৱসায়ী হোৱাৰ সপোন, এটা ভাল চাকৰি পোৱাৰ সপোন, এটা ভাল ঘৰ বনোৱাৰ সপোন, এখন ভাল গাড়ী লোৱাৰ সপোন। আপোনাৰ এই সপোন পূৰণ কৰাৰ বাবে আপুনি অহৰহ দিনক ৰাতি কৰি কষ্ট কৰি আছে। তেতিয়াহ'লে এই কথাখিনি এবাৰ মাথো মনোযোগেৰে শুনক আৰু এই টেকনিকটো অনুসৰণ কৰি যাওক। আচলতে কি জানে, এতিয়া কথাটো হ'ল ৰাতিৰ এই 11:11 সময়খিনিত ব্ৰহ্মাণ্ডৰ সকলো দুৱাৰ খোল খাই থাকে আৰু এই সময়খিনিতে চমৎকাৰ হয় বুলি বিশ্বাস কৰা হয়। যদিহে আপুনি এই সময়খিনিত মনে বিচৰা আপোনাৰ যিটো ডাঙৰ ইচ্ছা পূৰণ কৰিব বিচাৰে, তেতিয়াহ'লে এই উপায়টো নিশ্চয় অনুসৰণ কৰি চাওকচোন, নিশ্চিতভাৱে সুফল পাব। প্ৰিয় দৰ্শক, 24 ঘণ্টাৰ ভিতৰতে ইয়াৰ সুফল যদি আপুনি পাবলৈ সক্ষম নহয়, তেতিয়াহ'লে চিন্তা নকৰিব। আগন্তুক 100 দিনত ইয়াৰ সুফল আপুনি নিশ্চয়কৈ পাব। মাথো আপুনি ধৈৰ্য আৰু আস্থা ৰাখি আগন্তুক 100 দিনত এই মহা উপায়টো কৰি যাওক। আপোনাৰ আস্থা আৰু বিশ্বাস যিমানেই শক্তিশালী হ'ব, আপুনি সিমানেই সোনকালে ইয়াৰ ফলাফল দেখিবলৈ পাব। প্ৰিয় দৰ্শক, এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, আপুনি যেতিয়াই এই কামটো কৰিব, তেতিয়াই আপোনাৰ মন আৰু মগজু একেবাৰে শান্ত কৰি ৰাখিব। একেবাৰে শান্ত কৰি ৰাখিহে এই মহা উপায়টো কৰিবলৈ ল'ব। এতিয়া আমি কোৱা ধৰণে আপুনি এই মহান উপায়টো কৰি যাওক। আপুনি এখন বগা কাগজ ল'ব লাগিব আৰু ইয়াত ক'লা ৰঙেৰে নহয়, নীলা ৰঙৰ কলমেৰে আপুনি মনৰ ইচ্ছাটো লিখি লওক। আপোনাৰ বহু ইচ্ছা থাকিলেও এবাৰত মাথো এটাহে ইচ্ছা আপুনি উল্লেখ কৰিব। যিটো ইচ্ছা আপুনি বহু কষ্ট কৰিও পূৰণ কৰিব পৰা নাই, আপোনাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ইচ্ছাটোৱে আপুনি প্ৰথমতে লিখক। ইচ্ছাটো আপুনি 11 বাৰ লিখিব। ইচ্ছা আপোনাৰ যিয়েই নহওক, ধৰি লোৱা হ'ল আপোনাৰ ইচ্ছা ব্যৱসায় সম্বন্ধীয় হ'ব পাৰে,
চাকৰি সম্বন্ধীয় হ'ব পাৰে, ধন সম্বন্ধীয় হ'ব পাৰে। মুঠৰ ওপৰত আপোনাৰ যিটো ইচ্ছা অতি গুৰুত্বপূৰ্ণ বুলি আপুনি ভাবে, সেই ইচ্ছাটো আপুনি প্ৰথমতে লিখক। ইচ্ছাটো আপুনি 11 বাৰ লিখিব। ইচ্ছা আপোনাৰ যিকোনো হ'ব পাৰে। ধৰি লওক আপোনাৰ ইচ্ছা ব্যৱসায় সম্বন্ধীয় হ'ব পাৰে, চাকৰি সম্বন্ধীয় হ'ব পাৰে, ধন সম্বন্ধীয় হ'ব পাৰে। মুঠৰ ওপৰত আপোনাৰ যিটো ইচ্ছা অতি গুৰুত্বপূৰ্ণ বুলি আপুনি বিবেচনা কৰে, সেইটোৱে আপুনি প্ৰথমতে লিখক। আৰু সেই উকা কাগজখনত 11 বাৰ লিখিব। কি লিখিব মই কৈ আছোঁ, আপুনি লিখি যাওক। আপুনি যিকোনো ভাষাতে লিখিব পাৰে, ইংৰাজী, হিন্দী, অসমীয়া, বেংগলী, আপোনাৰ যিটো ভাষাই আপোনাৰ চৰ্চিত সেই ভাষাতে আপুনি লিখিব পাৰে। থেংক ইউ ইউনিভাৰ্ছ, থেংক ইউ। ধন্যবাদ হে ব্ৰহ্মাণ্ড, ধন্যবাদ। ধন্যবাদ হে মহাবলী বজৰংগবলী, ধন্যবাদ। আপুনি যিজন ইষ্ট দেৱতাকে বিশ্বাস বা পূজা কৰে, সেইজন ভগৱানকে আপুনি আগত ৰাখি এই কথাখিনি লিখিব। হে ব্ৰহ্মাণ্ড, মই মনে বিচৰা চাকৰিটো পাই গ'লোঁ। এই বাক্যটো আপুনি কাগজখনত 11 বাৰ লিখিব। আৰু ইয়াত কাগজখনত আপোনাৰ বুকুৰ মাজত সাৱটি ধৰি আপুনি চকু মুদি আপোনাৰ ইষ্ট দেৱতাক স্মৰণ কৰি 11 মিনিট এই কথাখিনি পুনৰাবৃত্তি কৰিব। আৰু আপুনি এনেকুৱা অনুভৱ কৰিব যেন আপুনি যা মনে বিচৰা ইচ্ছা সম্পূৰ্ণ হৈ গ'ল আপোনাৰ। আৰু ইয়াৰ পিছতে আপুনি ইয়াৰ মন্ত্ৰটো একান্ত মনে উচ্চাৰণ কৰিব। মন্ত্ৰটো হ'ল ওম অন্তৰিক্ষায় নমঃ, ওম অন্তৰিক্ষায় নমঃ। অৰ্থাৎ অন্তৰিক্ষা মানে হৈছে ব্ৰহ্মাণ্ড। এই মন্ত্ৰটোত আপুনি 11 বাৰ জপ কৰিব। এতিয়া আপুনি কথাখিনি লিখি থোৱা সেই কাগজখন আপোনাৰ গাৰুৰ তলত ৰাখি থ'ব। নিগেটিভ একো কথাই আপুনি চিন্তা নকৰাকৈ শুই যাব। এই মহান উপায়টো মাজতে আপুনি এৰি নিদিব। এই মহান উপায়টো আপুনি অহৰহ 11 দিন কৰি যাব লাগিব। নিশ্চয় সুফল পাব। প্ৰিয় দৰ্শক, মনত ৰাখিব, যিকোনো কথা সুফল পাবলৈ হ'লে ধৈৰ্য আৰু বিশ্বাস আৰু ধৈৰ্য দুয়োটাই ওতঃপ্ৰোতভাৱে জড়িত। আপুনি মহাবলী বজৰংগবলীৰ ওপৰত বিশ্বাস ৰাখি বা আপোনাৰ ইষ্ট দেৱতাৰ ওপৰত বিশ্বাস বা আস্থা ৰাখি আপুনি আগবাঢ়ি যাওক। দেখিব নিশ্চয় আপুনি সুফল পাবলৈ সক্ষম হ'ব। আপোনাৰ মনৰ ইচ্ছা সকলো পূৰণ হওক। ব্ৰহ্মাণ্ডৰ ওচৰত আমিও প্ৰাৰ্থনা জনাইছোঁ, মহাবলী বজৰংবলীয়ে আমাৰ সকলোৰে মনৰ ইচ্ছা পূৰণ কৰক। জয় শ্ৰীৰাম, জয় 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 বজৰংগবলী জয়। ভিডিঅ'টো যদি ভাল লাগে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি আমাক উৎসাহিত কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। নমস্কাৰ।